নমস্কাৰ সকলোকে বাঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি মই যিটো ভিডিঅ' আপলোড কৰিম অলপ দীঘলীয়া হ'ব। মানে আজি দিনটোত ৰাতিপুৱাৰ পৰা যিখিনি কৰিলোঁ বিহু বুলি গৰু ছাগলী ধোৱাৰ পৰা লগ বন্ধু মানে সকলোৰে লগত যিখিনি সময় পাৰ কৰিলোঁ তাৰে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, গতিকে শেষলৈকে চাব। আৰু সকলোলৈ শুভেচ্ছা জনালোঁ পুনৰবাৰ। সকলোৰে আহিবলগীয়া দিন ভাল হওক, নতুন বছৰৰ গোটেইবিলাক মানে যিবিলাক আধৰুৱা কাম আছে সেইবিলাক সম্পূৰ্ণ হওক। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। প্ৰথমতে আমাৰ ঘৰৰ ছাগলীকেইটা আনি আমাৰ বাটতে থলোঁ। আমাৰ এই ভতিজা এইটো সিও মোৰ লগত ব্যস্ত, একেবাৰে মোক লৈ পানী দি আছে। বহুত লেতেৰা হৈ আছিল, বহুত দিন ধোৱা নাই। তাৰপিছত এনেকৈ লাও বেঙেনা দিলোঁ, খুৱাই দিলোঁ, কিন্তু নাখালায়। তাৰপিছত এই দীঘলতি পাতেদি পূৰা কোবাইছোঁ যাতে সোনকালে ডাঙৰ হয় আৰু যাতে পোৱালি জাগে তাৰে কামনা কৰি পূৰা কোব দিছোঁ আগফালৰ পৰাই। তাৰপিছত এই আমাৰ এইটো খাহীটো আকৌ খুৱাই দিছোঁ সোনকালে যাতে ডাঙৰ হয় বিক্ৰী কৰিব পাৰোঁ। তাৰপিছত মাক মাতি আনি এনেকৈ অলপ গাত মাহ হালধি খুৱাই দিব দিলোঁ। গা ধুব যাব ওলাইছোঁ নদীত গৰু লৈ, মায়ে সুন্দৰকৈ দিলে বাৰু বিহু বুলি। তাৰপিছত গ'লোঁ নদীলৈ, নদী পাৰ পালোঁ। পাছফালে ঢেকুনাৰ এনেকুৱাকৈ বনাই তাতে লাও বেঙেনা দীঘলতি লৈ গৈছিলোঁ। তাৰপিছত ইয়াত থৈ পিনে দেউতাৰ লগত একেলগে গাইটো ধুলোঁ। আমাৰ ডাঙৰ গাইটো টানি লৈ গ'লোঁ আৰু যাব অলপ টান পাইছে। বাকী কাষত আছে আমাৰ ৰাইজবিলাক আছে, গাঁৱৰ প্ৰায়ভাগখিনি আছে। নদীত পানী কম, বৰষুণ যিহেতু হোৱা নাই। তাৰপিছত এনেকৈ গা ধুৱাই কাষত আছে আমাৰ এইবিলাক, এইটো নাৰন্দা, তাৰপিছত এইটো আমাৰ বেহুৰা। তাৰপিছত এনেকৈ গাইটো পাৰলৈ আনিলোঁ। আনি কিনে এনেকৈ লাও বেঙেনা খাবলৈ দিলোঁ। তাৰপিছত আৰু লাও খা বেঙেনা খা বুলি কৈ দীঘলতি পাতেৰে কোবালোঁ। তাৰপিছত গাইজনীক এৰি দি আমাৰ দমৰাটো মানে আমাৰ ডাঙৰ বাবা, মই তাক বাবা বুলি মাতোঁ, তাক লৈ গ'লোঁ বাৰু। এইবিলাক ৰাইজ আছে, গৰু ধুৱাবলৈ আহিছে গোটেইখিনি। তাৰপিছত দমৰাটো সুন্দৰকৈ চাফা কৰি মানে একফালৰ পৰা ধুৱাই দিছোঁ। বহুদিন গা ধুৱাই দিয়া নাই, লেতেৰা হৈ আছিল। বৰষুণ হ'লে পানী হয় বাৰু নদীত, কিন্তু এইবেলি বৰষুণ নাই। তাৰপিছত আহি আকৌ এনেকৈ লাও বেঙেনা খাবলৈ দিলোঁ। মোৰ লগত আছে প্ৰাঞ্জল। তাৰপিছত লাও বেঙেনা খুৱাই দীঘলতি পাতেৰে কোবাই আকৌ এৰি দিলোঁ। তাৰপিছত আনিলোঁ আমাৰ সৰু গাইজনী, তাই অলপ উৎপাত কৰিছে। এইজন হ'ল আমাৰ খুৰা আৰু আমাৰ ভাইটি দীপাংকৰ। খোৱাৰ পিছত এইখিনি দেউতাক গতাই দিলোঁ। তাৰপিছত মই গ'লোঁ চুইচগেটত গা ধুবলৈ। গৰু বিহুত কি কৰে? গৰু বিহু উপলক্ষে আপোনাৰ অনুভৱ কেনেকুৱা? বহুত ভাল। এতিয়াৰ পৰা জানা আপোনাক ধোৱালে নে? নাই মই ধুমাইছোঁ। আপোনাক ধোৱা নাই নেকি? মোক ধোৱা নাই, মায়ে মাল যে সানি দিছোঁ, এতিয়া গা ধুম মই। হয় নেকি? আপোনাক ধোৱাব লাগিছিল যিহেতু গৰু বিহু। মইতো গৰু নহয় ন। নহয় নেকি? মই গৈ পালোঁ চুইচ গেট গৈ পিনে মোৰ গামোচাখিনি থলোঁ বাইক এখনত, থৈ পিনে এই আমাৰ লগবিলাকে ইয়াত গা ধুই আছে, গোটেইকেইজনে আছে। মই গ'লোঁ, গৈ পিনে সিহঁতৰ গাত মাহ হালধি এনেকৈ দলিয়াই দি বাকীখিনি ইয়াতে গছৰ ওপৰত থলোঁ বাৰু। থৈ পিনে আৰু এইফালে একবাৰ দৌৰি গ'লোঁ। সেইটো কিয় কৰিছোঁ নকওঁ বাৰু, আহিলোঁ এনেকৈ জাপ মাৰিব, কিন্তু নাই, পানী যিহেতু কম নোৱাৰিলোঁ। তাৰপিছত মই গ'লোঁ নদীত গা ধুবলৈ। এনেকৈ তাড়াতাড়ি নামি গৈছোঁ মই।
সিহঁতে মাতি আছে গোটেইকেইজনে। মই যিহেতু ভালকৈ সাঁতুৰিব নোৱাৰোঁ সেইবাবে সিহঁতক মাতি আছোঁ নিবৰ কাৰণে। তাৰপিছত অলপ গ'লোঁ বাৰু, এজন আহিছে মোক নিবৰ কাৰণে। ধুব আহিছে মোক নিবৰ কাৰণে, লগতে নিতু আহিছে আৰু মোক এনেকৈ দাঙি লৈ গ'ল দুয়োজনে মিলি কিনে। প্ৰতি বছৰে আমাৰ গৰু বিহুৰ দিনা আমি এনেকৈ গা ধুওঁ চুইচ গেটত। গোটেই লগ বন্ধু বা গাঁৱৰ যিমানবিলাক মানুহ আছে প্ৰায়ভাগে এনেকৈ গা ধুওঁ গৰু ধোৱাৰ পিছত। আৰু মই এনেকৈ জাপে আছোঁ, একেবাৰে পানীত যায়, ভাল লাগছে। গোটেইকেইটা আছে চাৰিওফালে, তাৰমানে মই দত যাব লগা হ'লেও কোনো ভয় নাই। আমাৰ ইয়াত সাঁতোৰবিদ নিতু তালুকদাৰ, ধ্ৰুৱ আছে, বিশাল আছে, গতিকে ভয় নাই, নিশ্চিন্ত মই। তাৰপিছত এনেকৈ গা ধুই আমি চুইচ গেটৰ যিফালেদি পানীটো আহে তাত আছোঁ গোটেইকেইজনে। আমি ভিডিঅ' বনাই ফটো তুলি বহুত ভাল লাগিছে। অৱশেষত গোটেইকেইজনে হাতত ধৰি একফালৰ পৰা উঠি আহিছোঁ পানীৰ পৰা, আৰু শেষত আটালৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।